ঠাণ্ডা দিন অহাৰ লগে লগে আমাৰ ছালখনক লৈ খুব সমস্যা হয় নহয়নে আৰু মুখৰ ছালবিলাকো শুকাই যায় গতিকে আমি ঘৰতে কিছুমান সলিউশন ল'ব পাৰোঁ নেচাৰেল বস্তু লগোৱাৰ লগতে পিলগ্ৰিমৰ যদি এইটো পিল সলিউশনটো ব্যৱহাৰ কৰা হয় মুখখন একেবাৰে উজ্জ্বল হয় আৰু চাফা হয় আৰু যদি ছালত কিবা গুটি গুটি শালমইনাও হৈ থাকে সৰু সৰু যে আমাৰ থাকে সেইখিনিও নাইকিয়া হৈ যায় আৰু এইটো মই আজি 2 বছৰ 3 বছৰৰ পৰাই ব্যৱহাৰ কৰি আছোঁ পিলগ্ৰিমৰ ক্ৰীমো ব্যৱহাৰ কৰোঁ মাজে সময় এইটো খুব ভাল পাইছোঁ কিন্তু মোৰ এলাহতহে থাকি যায় এয়া খুব ছালখন শুকাই গৈছে সেইকাৰণে মই বোলো এবাৰ লগাই চাওঁ লগোৱাৰ পিছত 10 মিনিটমান ৰাখিব লাগে তাৰপাছত অলপমান কুহুমীয়া গৰম পানী লৈ টাৱেল এখনেৰে মুছি দিব লাগে আৰু মুছি পেলাই তাত নিজে যি ক্ৰীম লগাই সেই ক্ৰীমটো লগাইলে একদম ছালখন ৰাতিপুৱা উজ্জ্বল হৈ থাকে এয়া মই লগোৱাৰ অলপমান সময়ৰ পিছৰে কথা লগাই চাবচোন দেই ভাল পাব বাৰু আজিলৈ আহোঁ বাই বাই